নমস্কাৰ মই দিগন্ত তো আজি আকৌ এটা নতুন এক্সপেৰিমেণ্টেল ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এই মোবাইলৰ নেটৱৰ্কটো কিমান ষ্ট্ৰং হয় তো যদি আমি এই মোবাইলটো সম্পূৰ্ণভাৱে কভাৰাইজ কৰি এই মাটিৰ তলত পুতি দিম তাৰপিছত আমি ফোন লগাই চাম যে আমাৰ ফোনটো কানেক্টেড হয় নে নাই তো সেইটোৱে আজি আমি এক্সপেৰিমেণ্ট কৰি আপোনালোকক দেখুৱাম তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ তো বাছ আমি ফোনটো কভাৰেজ কৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা বাকচ লৈছোঁ তো বাছ আমি বাকচৰ ভিতৰত ফোনটো দি দিম আৰু চাওক এক্টিভ ফোন হয় এটা এক্টিভ ফোন হয় ইয়াতে নেটৱৰ্কো ফুল আছে বাছ আমি এনেকৈ ফোন লাগিব আমি জানোৱে কিন্তু এনেকৈ নহয় আমি এনেকৈ টেষ্ট নকৰোঁ ইয়াক আমি কি কৰিম সম্পূৰ্ণভাৱে কভাৰেজ কৰিম যাতে ইয়াৰ ভিতৰত একোৱে সোমাব নোৱাৰে তো তাৰ বাছ এতিয়া চাওক এইটো এনেকৈ কভাৰেজ হৈ গৈছে ইয়াতে আৰু একো সোমোৱাৰ ৰাস্তা নাই কিন্তু ইয়াতে নেটৱৰ্ক সোমাব জানো তো প্ৰথমত আপোনালোকক মই সেইটো টেষ্ট কৰি দেখুৱাওঁ যে এতিয়া ইয়াতে ফোন লাগেনে নাই তো বলকচোন ফোন কৰি দেখুৱাওক তো ইয়াত চাওক আমি যিটো কভাৰেজ কৰিছোঁ এইটো হ'ল কভাৰটো তো ইয়াক আমি এনেকৈ ৰাখিলোঁ এতিয়া আমি সেইটো ফোন কৰি চাওঁ ফোনটো কানেক্টেড হয়নে নাই তো এইটো হ'ল নাম্বাৰটো হেণ্ড স্প্ৰে কৰি দিলোঁ হা অ' লাগিছে ফোন হা এইটো সম্পূৰ্ণভাৱে কভাৰেজ কৰাৰ পিছতো ফোনটো কানেক্ট হ'ল তেতিয়া আমি কি কৰিম এইটো আমি মাটিৰ তলত পুতি দিম তো তাৰপিছত চাওঁ ইয়াতে ফোনটো কানেক্টেড হয়নে নাই আৰু লাষ্টত আমি এক্সপ্লেইন কৰিম কেনেকৈ যদি হয় কেনেকৈ হয় আৰু যদি নহয় কেনেকৈ নহয় তো আহক এতিয়া আমি এটা গাঁত খান্দো ইয়াতে আছে আমাৰ ফোনটো তো এতিয়া আকৌ এবাৰ ফোন লগাই চাওঁ কানেক্টেড হয়নে নাই আহক তো আকৌ আমি মাটিৰ তলত পুতাৰ পিছত ফোন লগাবলৈ গৈ আছোঁ এতিয়া ফোন লাগেনে নাই চাওঁ হোম হেণ্ডছ ফ্ৰী অ' মাই গড লাগিছে ফোন হা ফোন লাগিছে আৰু চাউণ্ডটো আহিছে আপোনালোকে ভালকৈ নটিছ কৰক মইতো আপোনালোকে গম পালে ফোনটো সম্পূৰ্ণভাৱে কভাৰেজ কৰাৰ পিছতো মাটিৰ তলত পুতি দিয়াৰ পিছতো ফোনটো কানেক্টেড হৈ আছে ইনফেক্ট ইয়াৰ পৰা চাউণ্ডো আহি আছে ফোনটো ৰিং হোৱাৰ তাৰমানে ইয়াৰ পিছতো নেটৱৰ্ক পায় কিন্তু কেনেকৈ এইটো চাওক তো প্ৰথমতে আমি জানি লওঁ এটা ফোনৰ পৰা আনটো ফোন কানেক্টেড কেনেকৈ হয় তো তাৰ কাৰণে কিছুমান প্ৰচেছ আছে এই প্ৰচেছটো চাওক তো আমি যেতিয়া এটা নাম্বাৰ ডাইল কৰোঁ তো এই নাম্বাৰটো ডাইল কৰাৰ পিছত সেই আমাৰ যিটো নিয়াৰেষ্ট মোবাইল টাৱাৰ আছে সিয়ালৈ ছিগনেল পঠায় আৰু সেই ছিগনেলটো কিহেৰে পঠায় কিছুমান ৰেডিঅ' ৱেভৰে পঠায় তো সেই টাৱাৰটো কি কৰে এইখিনি সেই আমাৰ যি MTSO আছে MTSO মানে হ'ল মোবাইল টেলিফোন ছুইচিং অফিচ এই মোবাইল টেলিফোন ছুইচিং অফিচ যিটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টটো সেই টাৱাৰৰ পৰা আকৌ ছিগনেল ৰিচিভ কৰে আৰু ইয়ে ছিগনেল ৰিচিভ কৰি যাক আমি ডাইল কৰিছিলোঁ যিটো মোবাইলক আমি ডাইল কৰিছিলোঁ তাৰ নিয়াৰেষ্ট যিটো টাৱাৰ আছে সিয়াক বিচাৰে তো সিয়াক বিচাৰি তালৈকে ছিগনেল পঠায় ইয়াতো আমাৰ ৰেডিঅ' ৱেভ ছিগনেলে পঠায় তো তাৰপিছত আকৌ আমি যাক ডাইল কৰিছিলোঁ তালৈকে ছিগনেল পঠায় আৰু এই মই ক'লোৱে এই ছিগনেলটো কিহেৰে পঠায় আমাৰ কিছুমান ৰেডিঅ' ৱেভ এই ৰেডিঅ' ৱেভ কি হয় চাওক তো এইটো হ'ল আমাৰ ৰেডিঅ' ৱেভ বা ইলেক্ট্ৰমেগনেটিক ৱেভ তো আমাৰ কি হয় ইয়াতে এই আমাৰ ফ্ৰিকুৱেঞ্চি মোবাইলত যিটো ফ্ৰিকুৱেঞ্চি আছে ইমান ষ্ট্ৰং তাক যিমানে আমি কভাৰেজ নকৰোঁ কিয় সি কানেক্টেড সি ছিগনেল পঠাবও পাৰিব সি ছিগনেল ৰিচিভ কৰিব পাৰে যেনে এক্সাম্পল হিচাপে আমাৰ ফোনটো চাওক এই ফোনটোততো বাহিৰত ক'তে এণ্টিনা লগোৱা নাই ইয়াতে এণ্টিনা আছে ভিতৰত আৰু তাৰ পিছতো ই ছিগনেল পঠিয়াবও পাৰে ৰিচিভ কৰিবও পাৰে তো তেনেকৈ আমি যি এক্সপেৰিমেণ্টটো আজি কৰিছিলোঁ তো ইয়াতে আমি যিমানে ৰেপিং নকৰোঁ কিয় যিমানে মাটিৰ তলত পুতি নিদিওঁ কিয় তো সিয়ে ছিগনেল ৰিচিভ কৰিব পাৰিছে বা ছিগনেল পঠিয়াব পাৰিছে
তো এইখিনিয়ে আছিলে আজিৰ কাৰণে আশা কৰিছোঁ আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট ভিডিঅ'ত মই আপোনালোকক মোবাইলটো পানীৰ মাজত ডুবাই দি আমি ফোন কৰিবলৈ ট্ৰাই কৰিম তেতিয়া ৰিজাল্ট কি হ'ব আপোনালোকে চাবলৈ নাপাহৰিব তো আজিলৈ ইমানে আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে তো বাই বাই